Hello guys, মই বিশ্বজ্যোতি বৈশ্য আজি আপোনালোকক এনেকুৱা এটা কৌশলৰ বিষয়ে মই ক'ব বিচাৰিছো যে আপুনি শুই থকাৰ পৰা কেনেকৈ উঠিলে আপোনাৰ বিষৰ পৰা ৰক্ষা পাব পাৰে, ৰাতিপুৱা ষ্টিফনেছৰ পৰা ৰক্ষা পাব পাৰে, সেই বিষয়ে মই আলোচনা কৰিম। যদি আপুনি কঁকালৰ বিষত ভুগি আছে, আঁঠুৰ বিষত ভুগি আছে, আপুনি ডিঙিৰ বিষত ভুগি আছে, আৰু বিশেষকৈ আপুনি গেৰুৱাৰ বিষত ভুগি আছে, আপোনাৰ যিটো ভৰি দিয়াৰ লগে লগে মাটিত ভৰি দিয়াৰ লগে লগে অজস্ৰ বিষ হয়, সেই বিষত যদি ভুগি আছে তেতিয়াহ'লে আপুনি এটা কৌশল অৱলম্বন কৰা অতি প্ৰয়োজন। আহক মই সেই কৌশলৰ বিষয়ে আলোচনা কৰোঁ। এনেকৈ বিচনাত ওপৰ ফালে মূৰ কৰি শুই আছে, ৰাতিপুৱা আপুনি উঠিবৰ হোৱাৰ লগে লগে আপুনি যদি বিচনাৰ পৰা খপকৈ উঠি দিয়ে তেতিয়াহ'লে আপোনাৰ বিষ আৰু অধিক বাঢ়ি যাব। বিশেষকৈ আপোনাৰ কঁকালত যদি আপোনাৰ ডিস্কৰ প্ৰব্লেম হৈ আছে, ডিস্ক হাৰ্নিয়েশ্যন হৈ আছে, ডিস্ক প্ৰলেপছ হৈ আছে, তেতিয়াহ'লে আপুনি এইটো কৰিলে বিষ অজস্ৰ বাঢ়ি যাব। গতিকে আপুনি এনেকুৱা নকৰাই ভাল। সদায় বিচনাৰ পৰা উঠাৰ আগে আগে আপুনি কমাব লাগিব আপোনাৰ হাতৰ ষ্টিফনেছ। কেনেকৈ কমাব? হাতৰ ষ্টিফনেছ কমাবলৈ আপুনি বিচনাৰ চাদৰখন এনেকৈ হাতেৰে মই দেখুওৱা ধৰণে কৰিব লাগিব। এনেকৈ আপুনি ৩-৪ বাৰ কৰক ৰাতিপুৱাৰ ভাগত বিচনাতে। তাৰপিছত আপুনি হাতখনৰ ওপৰ তল কৰক। এইটো কৰিলে আপোনাৰ গাঁঠিৰ যিবিলাক হাতৰ জঠৰতা এইটো কমি আহিব। হাতৰ জঠৰতা কমাৰ লগে লগে আপুনি তেতিয়া আপুনি ৰিলেক্স ফিল কৰিব আপোনাৰ জইণ্টটো। ঠিক তেনেকৈ আপুনি আঁঠু স্লাইডিং কৰিব আঁঠুৰ কাৰণে। আৰু আপুনি ভৰিৰ ষ্টিফনেছ কমাবলৈ, ভৰিৰ যিটো গেৰুৱাৰ ষ্টিফনেছ কমাবলৈ আপুনি কি কৰক, এনেকৈ লওক আৰু বিচনাৰ চাদৰখন আপুনি আঙুলিকেইটাৰে এনেকৈ আনিব ট্ৰাই কৰক। তেতিয়া আমাৰ সৰু সৰু মাচলবিলাক ষ্ট্ৰং হ'ব লাহে লাহে আৰু এক্টিভেট হ'ব। তেতিয়া আমি কি কৰিম, আমাৰ জঠৰতাবিলাক কমি যাব। এইটো কৰিলে তাৰপিছত আপুনি এইটো কাফ মাচলটো আপুনি ষ্ট্ৰং কৰিব লাগিব। কাফ মাচলটো এক্টিভেট কৰাৰ কাৰণে এইটো এক্সাৰচাইজ কৰিব। কাৰণ কাফ মাচলটোক আমাৰ পেৰিফেৰিয়েল হাৰ্ট বুলি কয়। দুটা মাচল থাকে, গেষ্ট্ৰনমিয়াছ এণ্ড ছলিয়াছ। দুটা মাচলে কাম কি হ'ল, আমাৰ কণ্ট্ৰেকশ্যন কৰে যাতে ব্লাডটো আমাৰ ওপৰলৈ আহি থাকে। আমি থিয় হৈ থাকিলেও যে ব্লাডটো তললৈ নাযায়, ইয়াৰ কাৰণ হৈছে এই মাচল দুটাই। এই মাচল দুটাই কণ্ট্ৰেক্ট কৰে এনেকৈ। তেতিয়া সেইটো আমি এক্টিভ কৰিব লাগে ৰাতিপুৱা ভৰিখন। সেইকাৰণে আমি কাফ মাচলটো ষ্ট্ৰং কৰাৰ কাৰণে এনেকৈ ভৰিখন এইটো লাহে লাহে এনেকৈ কৰিব, ঘূৰাব, ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ ঘূৰাব। এইখিনি কৰি আপুনি যেতিয়া ৰিলেক্স হৈ যাব তাৰপিছত আপুনি লাহেকৈ এনেকৈ ঘূৰি দিব। ঘূৰি দি একদম লৰাটো নাই, লাহে লাহে এনেকৈ লাহে লাহে উঠিব। লাহে লাহে উঠি আপুনি ভৰিখন মাটিত ৰাখিলে আৰু তাৰপিছত আপুনি ভৰিখন মাটিত ৰখাৰ পিছত আপুনি আপোনাৰ এই যিটো শ্বল্ডাৰটো এনেকৈ মুভমেণ্ট কৰিব। শ্বল্ডাৰটো মুভমেণ্ট কৰিলে তাৰপিছত আপুনি লাহেকৈ উঠিব। এইখিনি আপুনি কৰক। এইখিনি এনেকৈ কৰিলে আপুনি নিশ্চয় সুফল পাব আৰু তেতিয়া আপুনি আপোনাৰ বিভিন্ন ধৰণৰ বিষৰ পৰা পৰিত্ৰাণ পাব আৰু মৰ্ণিং ষ্টিফনেছ নহয়, দিনটো ভালদৰে চলিব পাৰিব। আৰু নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।